Hello, welcome to HKS YouTube blog. আপোনালোকৰ লগত আজি লৈ আহিছো মই গুণোৎসৱ সম্পৰ্কে কিছু কথা কৈছো। গুণোৎসৱ সেকেন্ড ফেজ যেটো হৈ গ'ল, এই সেকেন্ড ফেজৰ ক্লাস 9 ৰ MIL ৰ কিছু প্ৰশ্ন উত্তৰ আপোনালোকৰ লগত মই আলোচনা কৰিম। তো আপোনালোকে স্কিপ নকৰাকৈ ভিডিওটো চাই থাকিব। তো MIL ৰ যেটো প্ৰথম কোৱেশ্চন আছিল, অসমীয়া সাহিত্য জগতৰ প্ৰতিমা খনিকৰ বুলি কাক কোৱা হয়? শুদ্ধ উত্তৰ চন্দ্ৰকুমাৰ আগৰৱালা। শ্ৰী শ্ৰী শংকৰদেৱে ৰচনা কৰা শিশুলীলা কবিতাটোৰ শিশুগৰাকী হৈছে শ্ৰীকৃষ্ণ। অসমীয়া শিপিনীয়ে কাপোৰত সপোন ৰচিব পাৰে, কথাষাৰ কোনে কৈছিল? মহাত্মা গান্ধী। অসমৰ কোনখন ঠাইত শ্ৰীসূৰ্য পাহাৰ অৱস্থিত? গোৱালপাৰা। কোনটোৰ অতীতৰ ধ্যানমগ্ন যোগী তুমি? কবিয়ে ইয়াত ধ্যানমগ্ন যোগী বুলি কোন মানুহজনক কৈছে বা কোৱা হৈছে? উত্তৰ শ্ৰী শ্ৰী শংকৰদেৱ। সৌম্য বস্ত্ৰ শব্দৰ অৰ্থ হৈছে পাটৰ কাপোৰ। ব্যৱহাৰ প্ৰণালীৰ ঘাই মন্ত্ৰ কি? মিঠা মাত। শস্যৰ পথাৰ মানুহ কবিতাৰ নামৰ কবিতা পুথিৰ বাবে হীৰেন ভট্টাচাৰ্যই কি বঁটা পাইছিল? সাহিত্য একাডেমী বঁটা। সন্মান পাত্ৰৰ ৰচক কোন? হেমচন্দ্ৰ বৰুৱা। ইয়াণ্ডাবু সন্ধি হৈছিল 1826 চনত। তাৰপিছত দফাটো আমি পঢ়িব লাগিব। পঢ়াৰ পিছত কেইটামান প্ৰশ্ন পাম আৰু প্ৰশ্ন উত্তৰবোৰ কৰিব লাগিব। ৰামায়ণ কবি বাল্মীকিৰ দ্বাৰা সংস্কৃতত ৰচিত আদি মহাকাব্য। ইয়াত ৰামচন্দ্ৰৰ জন্ম আৰু কাৰ্যবিলাক বাল্মীকিয়ে বৰ্ণনা কৰিছে। প্ৰাক বৈষ্ণৱ যুগৰ কবি মাধৱ কমণ্ডলীয়ে সংস্কৃতৰ পৰা অসমীয়ালৈ অনুবাদ কৰে। কি অনুবাদ কৰে? এই ৰামায়ণখন অনুবাদ কৰে। তো ইয়াত প্ৰশ্ন হৈছে, ৰামচন্দ্ৰৰ জন্ম আৰু কাৰ্যবিলাক বৰ্ণনা কৰা গ্ৰন্থখন হৈছে ৰামায়ণ। মাধৱ কমণ্ডলী হৈছে বৈষ্ণৱ যুগৰ কবি। ৰামায়ণৰ মুঠ খণ্ড কেইটা? 7টা। আমি জানো সপ্তকাণ্ড ৰামায়ণ, তো 7টা। তাৰপিছত কুৱেশ্যন নম্বৰ 14, 15 ইয়াতো কি হ'ব? লেখকৰ পৰিচয় অকণমান পঢ়িব লাগিব, তাৰপিছত প্ৰশ্ন আহিব। গুৱাহাটীৰ ভৰলুমুখত সত্যনাথ বৰা জন্ম হয়। সৰুৰে পৰাই সাহিত্যৰ প্ৰতি আকৰ্ষিত হয় আৰু বিভিন্ন বিষয়ত ৰচনা লিখিত হৈ যায়। তেওঁৰ সাৰুৱা মৌলিক বিষয়ৰ ৰচনা আছাম বন্ধু, মৌ, জোনাকী, বিজুলী আদি আলোচনীত প্ৰকাশ পায়। নিভাঁজ ঘৰুৱা গদ্যৰীতি আৰু জতুৱা ঠাঁচৰ উপযুক্ত ব্যৱহাৰে মানুহক এক গভীৰ বৈশিষ্ট্য দান কৰিছে। মানুহক নহয়, ৰচনাসমূহক এক গভীৰ বৈশিষ্ট্য দান কৰিছে। সাৰথি আৰু বহল ব্যাকৰণ তেওঁৰ উল্লেখযোগ্য গ্ৰন্থ। এইটো প্ৰশ্ন 14 নম্বৰ। সত্যনাথ বৰাৰ জন্ম হৈছিল 1860 চনত। বহল ব্যাকৰণ হৈছে ব্যাকৰণ পুথি। তলৰ চাৰিটাৰ ভিতৰত কোনটো শুদ্ধ বানান? যিটো আমাৰ বৰষুণ বানানটো বিভিন্ন ধৰণে দিছে। তাৰ শুদ্ধ উত্তৰটো হ'ব এইটো ব ৰ মূৰ্ধন্য হস্যকাত মূৰ্ধন্য ন, বৰষুণ। অৰুণোদয় শব্দটোৰ সন্ধি ভাঙিলে হ'ব অৰুণ যোগ উদয়। অৰুণ যোগ উদয়। তাৰপিছত মাছে মঙহে জীৱন যাপন, এইবোৰ কি শব্দ? এইবোৰ হ'ব জুৰীয়া শব্দ। তলৰ কোনটো গছৰ সমাৰ্থক শব্দ? গছ মানে আমি জানো বিৰিখ, বৃক্ষ, ইয়াৰ উত্তৰটো হ'ব বিৰিখ। অতিভক্তি ডেছ লক্ষণ, খালী ঠাইটো পূৰ কৰিব লাগে। আমি জানো অতিভক্তি ভাল মানুহৰ লক্ষণ নহয়, চোৰৰ লক্ষণ। এতিয়া অসমীয়াৰ যিখিনি কুৱেশ্যন আছিলে 20টা, সেই কুৱেশ্যন কেইটা আমি আলোচনা কৰিলোঁ। মই পুৰা স্পীডত আলোচনা কৰিছোঁ যাতে ভিডিঅ'টো বেছি দীঘলীয়া নহয়। ধন্যবাদ। যদি ভাল লাগিলে আপোনালোকে জনাব, আৰু যদি ক'ৰবাত ভুল হৈছে সেয়া আপোনালোকে কমেণ্টত জনাব আৰু শুধৰাই দিবলৈ চেষ্টা কৰিব। মই আপোনালোকৰ শুধৰণিখিনি গ্ৰহণ কৰি ল'ম। ধন্যবাদ।